নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ৰাণী বাইদেউ ইউটিউব চেনেললৈ স্বাগতম। আজি 20 জুন, আজি কি ৰাভা দিৱস। গতিকে ৰাভা দিৱস উপলক্ষে মই আগবঢ়াইছোঁ এটি কবিতা আবৃত্তি। আশা কৰোঁ তোমালোকে নিশ্চয় শুনিবা। কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলে চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকু চকুৰ পানীৰে পুৰি, মাজ নিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়। বিষ্ণু ৰাভা নাই, নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এইয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী।